এতিয়া মানে ওলাই মেলি ৰেডি হৈ লৈছোঁ তাৰপিছত আৰু গৈ থাকিম আপোনালোকক দেখুৱাম হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে চাগে আৰু ৱেলকাম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক মই আজি ক'ত যাওঁ মানে দেখুৱাম আৰু এতিয়া চাদৰ মেখেলা পিন্ধি মেলি লৈছোঁ নিশ্চয় চাগে এখন মানে ধৰ্মসভা হৈ থকা অনুষ্ঠানলৈ যাম চাগে নামঘৰ হওক ক'ৰবাত হওক এনেকুৱা এটা অকেজন আছে ন তেনেকুৱাত যাম কাৰণ এনেকৈতো চাদৰ মেখেলা পিন্ধি মই ভিডিঅ' নবনাওঁৱেই সেইকাৰণে কৈছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু ক'ত যাওঁ দেখুৱাই গৈ থাকিম এতিয়াতো ভিডিঅ' নকৰোঁ একদম তাতহে ভিডিঅ' কৰিম আপোনালোকে খালি ভিডিঅ'টো চাই থাকিব আৰু কি ষ্টেণ্ড বনাইছা নেকি ষ্টেণ্ড নাই ইহঁতৰ পৰা অঁ কমিটি আৰু ফিজ কিমান 10 টকা অঁ স্কুটি 10 টকা কৰি অঁ গাড়ী 20 টকা ন ঠিক আছে নিচা মুক্তি কেন্দ্ৰ ক'ত আছে নৰ্থ গুৱাহাটী মধ্যম খণ্ডত আছে কাৰোবাক লাগে যদি এই বেনাৰখন চাই যোগাযোগ কৰিব পাৰিব আমি এতিয়া পালোহি নৰ্থ গুৱাহাটীত চলি থকা মানে আউনীআটী সত্ৰত হৈ থকা নাম সমাৰোহ অনুষ্ঠান মানে ইয়াকে চাবলৈ আহিছিলোঁ আমি আৰু আপোনালোককো দেখুৱাইছোঁ ইমান ভক্তৰ ভিৰ হৈছে চাওকচোন ইমান লিচা ক'লৈ আহিলা হয়নি খুব সুন্দৰ হৈছে দেই আজি লাষ্ট আছিল আমি আজি আহিলোঁ বাৰু আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই ফুলখিনি চাওক ইমানেই সুন্দৰকৈ তেওঁলোকে ফুলখিনি ৰোপণ কৰিছে এইখিনি তেওঁলোকে ৰোপণ কৰিছে দেই এনেই আনি পেলাই সজাই থোৱা নাই মানে ৰুই দিছে ইমানেই সুন্দৰ লাগিছে ফুলখিনি দেখি মই আপোনালোকক সেইকাৰণে অকণমান দেখুৱাই দিলোঁ আৰু লাহে লাহে ভক্তৰ ভিৰ হৈ আহি আছে এয়া খালী জেগাবিলাক পূৰ হৈ গৈ আছে মানে আমি আগবেলা ভাগতে গৈছিলোঁ দিনটোত আজি নামভাগেই হ'ব নাম সমাৰোহ মানে সকলো হয়তো ডিষ্ট্ৰিক্টৰ পৰা আহিছে চাগৈ মই ইমান গম পোৱা নাই পাল পাতি পাতি নাম গাইছে আৰু এয়া হৈছে মিডিয়াসকল সকলো নিউজ চেনেলৰ গাড়ীবিলাক ইয়াত ৰখাই থৈছে ক'ৰ পৰা আহিছিলে আপোনালোক ইয়াৰে একেই দেখা আছিলে নেকি সেইটো কাৰণে লৈ গ'ল চাগে একেই দেখা যায় ইয়াতে ভক্তসকলৰ সুবিধাৰ্থে অস্থায়ীভাৱে ফেৰীঘাট বনাই দিয়া হৈছে এইটো স্থায়ী নহয় এইকেইদিনৰ কাৰণে ফেৰীঘাটটো ইয়াত বনোৱা হৈছে কাৰণ
আমাৰ ঘাটসমূহ বেলেগ বেলেগ জেগাত আছে, তাৰ পৰা অহাটো অকণমান অসম্ভৱ ভক্তসকলৰ, সেইকাৰণে এইখিনিতে ফেৰীঘাটটো নিৰ্মাণ কৰি দিয়া হৈছে এই 4 দিনৰ কাৰণে। এইটো হৈছে ভোজনালয়, ইয়াতে ভক্তসকলক খাদ্যৰ যোগান ধৰি আছে। ইমাৰ্জেঞ্চি চাৰ্ভিচ হয়তো ক'ৰবাত তৎক্ষণাত জুই লাগি যাব পাৰে ন, সেইকাৰণে এতিয়া আমি এইফালে গৈ আছোঁ আৰু কি দেখুৱাব পাৰোঁ আপোনালোকক। এতিয়া লাহে লাহে বেছি মানে আহি আছে। মেইন সত্ৰখন সেইখন এখন পাৰ্কখন আছিলে। নাম সমাৰোহ চাবলৈ আহিছোঁৱে যিহেতু, কিবা এটা নল'লে জানো হ'ব। চাই আছোঁ এইডাল হাৰ কেনেকুৱা লাগিছে জনাব কমেণ্ট কৰি। ক'ৰ পৰা আনিছে? সৰ্থেবাৰী। পিয়ৰ ন? পিয়ৰ কামপিটল। দেউতা এইটো কিহেৰে বনাই কৈ দিয়কচোন। মাটিমাহ ন? মাটিমাহ আৰু কি দিয়ে? গুড় দিয়ে। গুড় মিঠাইত বনাব লাগে, পাৰিলে আৰু অলপ টেষ্টি হয় মিঠা তেলত বনালে। চাহ খাইছে আমাক, মোক নিদিলে। কফি খাইছে, মোক নাই দিয়া। খাবা খাব লাগিব, ভোক লাগিছে। আপোনালোকৰ আজি এই নাম সমাৰোহৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। মই আপোনালোকক অতি দুখেৰে ক'বলৈ ওলাইছোঁ, মই দুদিন আপোনালোকক এই কাৰ্যসূচী দেখুৱাব নোৱাৰিলোঁ। মই শেষৰ দিনাহে আহি আপোনালোকক এই নাম সমাৰোহ দেখুৱাব পাৰিলোঁ আৰু
নাম সমাৰোহ চলি থাকোঁতে মই ভিডিঅ'টো আপলোড কৰিব নোৱাৰিলোঁ। মই নাম সমাৰোহ শেষ হৈ যোৱাৰ পিছতহে মই ভিডিঅ'টো আপলোড কৰিছোঁ, তাৰ বাবেও মই দুখিত। তথাপিও যিমান পাৰোঁ কেনেদৰে তেওঁলোকে আয়োজন কৰিছিলে এই অনুষ্ঠানটো দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে মাত্ৰ মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে এটা কমেণ্ট কৰি জনাব। এতিয়া চাই আহিলোঁ, আপোনালোককো দেখুৱালোঁ, কেনেকুৱা লাগিলে ক'ব কমেণ্ট কৰি। আজি শেষ আৰু মই ভিডিঅ'টো দিয়া দেৰি হ'ব। এইটোৱে আছিলে প্ৰৱেশ পথ, আৰু এতিয়া আমি এইফালেৰে যাম। কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। মই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই।